তো হেল্ল' ৰাইজ, মোৰ আৰু এটা নতুন দিনলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আৰু পানী এতিয়া বহুত বাঢ়ি গৈছে, চাওক ঘৰ ডুবি গ'ল আমাৰ। এয়া সদায় সদায় পানীটো দেখাই আছোঁ, মানে সদায় সদায় কিমানখিনি বাঢ়ি আছে, কিমানখিনি সেই হৈ আছে আপোনালোকক দেখাই আছোঁ। এয়া চাওক আমাৰ ঘৰৰ ভিতৰত পানী। কালি পানী উঠা নাছিল, কিন্তু আজি পানী উঠি গ'ল, দেখিছে। তো মই এতিয়া উঠিলোঁ, টাইম হৈছে 10টামান বাজিল এতিয়া, ঠিক আছে। এতিয়া মই উঠিলোঁ, উঠি কিনে একো খোৱাই নাই, মুখ পাতি একো ধোৱা নাই। পানী চানী বহুত হৈ আছে না, মোৰ ইয়াতে মানে 1 ফেৰামান পানী হ'ব মোৰ আমাৰ চোতালত, ঠিক আছে। তো মই যিহেতুকে উঠিলোঁ, কিবা কৰি দমকললৈকে যাওঁ, আৰু দমকলটো এতিয়ালৈকে ডুবা নাই বাৰু, প্লেটখন ডুবিছে, ঠিক আছে। তলত যিখন প্লেট থাকে না দমকলৰ, সেই প্লেটখন এতিয়া ডুবিছে। আৰু এতিয়া মানে মই এই দমকলত যাওঁ, অলপমান পানী হ'ব আৰু উপায় নাই, আৰু কিবা কষ্ট কৰি মানে দমকললৈকে যাওঁ, যাই কিনে অলপ মুখ পাতি ধুনীয়াকৈ ধুই আহোঁ। ধুই আহি ঘৰত কি বা বনাইছে আজি মৰ্ণিঙত, পুৱাই বা আজি কি বনাইছে, মানে এনেকুৱা পানীত আৰু কি খাব, কি কথা কি বতৰা, একদম কিবা কিবি হৈ গৈছে দিয়ক, লেতেৰা পেতেৰা একদম ভাল নালাগা হৈ গৈছে। চ' মই বঢ়িয়াকৈ মুখখন ধুই আহোঁ, তাৰে ভাতখিনি যি বনাইছে খাম আৰু, ঠিক আছে না। এতিয়া মুখ পাতি ধুই আহিলোঁ, আৰু আহি কিনে ভাত পানী খালোঁ। এই ভাত মানে বেলেগকৈ দি খোৱা নাই, আৰু এই যে চোতালত লগা মাছ আছিল, সেই মাছ ভাজিছে তাৰমানে, ঠিক আছে। সেই মাছ ভাজাই দি ভাত খালোঁ অলপ। আৰু এতিয়া মায়ে বাচি আছে মাছ। এয়া চাওক মাছ, চোতালত লগা মাছ, আমাৰ নিজৰ ঘৰৰ আগত দেখি লগা মাছ। চাওক কি ধুনীয়া ধুনীয়া মাছ লাগি আছে। সেয়াই আৰু কি ক'ম, আৰু ঘৰৰ আগত দেখি মাছ লাগি আছে, মাছেৰে ভাত খাই আছোঁ। বেলেগ কি আঞ্জা খাব আৰু এথেন, ইমান পানীৰ মাজতে একো আঞ্জা নাপাব না এথেন। আৰু আজিৰ ভিডিঅ'টো ইমান লম্বা, ইমান দীঘলীয়া কৰিব নোৱাৰিব পাৰোঁ, কাৰণ মানে লাইন এতিয়ালৈকে নাই। মই পুৱাৰ পৰা ৰখি ভিডিঅ'টো অনে কৰা নাছিলোঁ, কিন্তু যিহেতু লাইনটো নাহিল কাৰণে মই যেনে তেনে মানে চাৰ্জ কম থাকিলেও মানে ভিডিঅ'টো অন কৰি দিলোঁ আৰু যেনে তেনে, ঠিক আছে। তো এতিয়া লাইন নাই, পিছত কি হয় ক'ব নোৱাৰোঁ। মানে ট্ৰেন্সফৰ্মাৰ আমাৰ ঘৰৰ ওচৰত মানে যিটো মানে লাইনত ট্ৰেন্সফৰ্মাৰ আছে ন, সেই ট্ৰেন্সফৰ্মাৰটো মানে ডুবা বুলি শুনিছোঁ মই, ঠিক আছে। পানীৰ তলত যোৱা বুলি শুনিছোঁ। আৰু যদি সঁচাকৈ যদি ট্ৰেন্সফৰ্মাৰটো পানীৰ তলত গুচি গৈছে না, তো আজিতো দূৰৰ কথা, পানী নকমালৈকে মই লাইন নাপাওঁ আৰু, ঠিক আছে। তো আজিৰ এই ভিডিঅ'টোক যিখিনি বাৰু মানে সেইখিনি আপোনালোক শ্বৰ্টকাটত দেখুৱাব চেষ্টা কৰিম, ঠিক আছে ন। এই মাত্ৰ আপোনালোকক মই কৈ থৈছিলোঁ যে লাইন নাই বুলি, তো আৰু এই মাত্ৰ লাইনটো আহি গ'ল। যোনবিলাক মানুহে কৈছিল ন যে ট্ৰেন্সফৰ্মাৰ ডুবা বুলি, ট্ৰেন্সফৰ্মাৰ পানীৰ তলত যাওঁ বুলি কৈছিল ন, এইটো মিছা হয়, ঠিক আছে। ট্ৰেন্সফৰ্মাৰ যদি পানীৰ তলত গেলা হয় না, তো লাইন নাহিলা হয়, ঠিক আছে। চ' এতিয়া লাইন যিগতিকে আহিল, ট্ৰেন্সফৰ্মাৰ পানীৰ তলত যোৱা নাই। পিছতো মানে লাইন পোৱাৰ চান্স আছে, ভিডিঅ' আৰামত চলি থাকিব, চাই থাকিব বাহিৰত, চাই থাকিব। তো এতিয়া ভাই লওক, দুপৰীয়াৰ ভাত পানী খাই উঠি অলপ বাগাত দিছোঁ ৰ'ব। মানে কি কৰিব আৰু, যাব লগা ক'তো কাম নাই। আগত থাকি ইমান পানী, এক ফেৰা পানী, মানে ক'ৰবাত গেলিয়ে মানে জিকিব লগা হয়, কাপোৰ চাপোৰ জিকিব লগা হয়, তাত কৰি নাযায় ভাল, ঠিক আছে না। আৰু ভৰি চৰি মানে কিবা কিবি, পানীটো বহুত লেতেৰা পানী না, বহুত লেতেৰা পানী একেবাৰে। ভৰি চৰি মানে কিবা সৰু সৰু গুটি ওলাই, বহুত খোজয় তাৰমানে, বহুত খোজায়। চ' সেইকাৰণে বাহিৰত যোৱা নাই, আজি দিনটো বাহিৰত যোৱাই নাই দিয়া। মানে এতিয়া কেইটা বাজিল, এই 1:30 বাজিবৰ সময় হৈছে, মই বাহিৰত যোৱাই নাই, পানী চটকাই নাই আজি। চ' বাদ দিছোঁ আৰু, বাহিৰত কিমান যাই থাকিম, ঘৰতে আছোঁ দিয়ক আৰু। তো এতিয়া গধূলিৰ টাইম হৈছে 5:10, আৰু মই পানীত নুমাই নাছিলোঁ আজি, ঠিক আছে। গোটেই দিনটো পানীত নুমা নাছিলোঁ আজি। চ' এতিয়া অলপ পানীত নুমিব ওলাইছোঁ, মানে এই পানী আনিব যাওঁ অলপ দমকলৰ পৰা। চ' প্ৰথমতে পানীত নুমি কিনে দমকলৰ পৰা পানী চানী আনি লওঁ, আৰু ইয়াতে জালখন আছে, একবাৰ জালখনে দাঙি কিনে চাম, কিবা থাকিলে এটা উলিয়াই লৈ আহিম আৰু, মাছ চাছ থাকিলে, ঠিক আছে ন। তেনেহ'লে মই প্ৰথমতে পানী চানী লৈ আহোঁ দিয়ক, ঠিক আছে ন। এতিয়া আহিলোঁ, কিমানমান পানী তো এতিয়া আহিলোঁ পানী চানী লৈ, বহুত কষ্ট হ'ল, বহুত পানী খচি গ'লোঁ, খোজাইছে ভৰি চৰি, বহুত খোজাই আছে। তো আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আৰু, ঠিক আছে, ইয়াতে কৰিছোঁ খতম। কালি লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ লগত, ভাই লওক বলক।